হাই বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ সকলোলৈ ওলগ জনালোঁ। সকলোৱে ভোগ কৰক। আজি আমি শুৱালকুছিত যি ভোগালী বিহু উদযাপন কৰি আছোঁ, তাত আমাৰ ইংলেণ্ডৰ পৰা 3জন ফৰেনাৰ আহিছে। আমাৰ শুৱালকুছিৰ যি ভোগালী প্ৰতি বছৰে তেওঁলোকে ইয়ালৈ আহে। আপোনালোকে এতিয়া সেই ফৰেনাৰ কেইজন আহি আছে, বেছি টাইম নাই আৰু, গতিকে আপোনালোকে তেওঁলোকক স্বাগতম কৰিব। আমাৰ এই শুৱালকুছিত বহুতো জনতা ৰৈ আছে স্বাগতম কৰিবলৈ। আমাৰ এজন লেৰানা, চেৰানা আৰু ভেৰানা 3জন আহি আছে। এয়া আমাৰ এইফালৰ পৰা আহি আছে। এয়া আমাৰ ফৰেনাৰ আহি পেলাই ইংলেণ্ডৰ পৰা চেৰানা, ভেৰানা আৰু লেৰানা। এয়া এতিয়া আমি যি ঠাইত উপস্থিত আছোঁ, এইটো হৈছে শুৱালকুছিৰ বিখ্যাত আৰু ৱৰ্ল্ডৰে বিখ্যাত বাটচৰা কলিতা মন্দিৰ। বৰ্তমান 100 বছৰ গৰকিছে এই কলিতা মন্দিৰে। লৰ্ড বেণ্টিং চাহাবৰ দিনতে এইটো প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আমাৰ এয়া সুদূৰ ইংলেণ্ডৰ পৰা এই আমাৰ কলিতা মন্দিৰ চাবলৈ আহিছে, লগতে অসমৰ ভেলাঘৰ চাবলৈ আহিছে। এয়া আমাৰ হ'ল চেৰানা, এয়া ভেৰানা আৰু এয়া হ'ল আমাৰ লেৰানা। গতিকে ইহঁতে অলপ আমাৰ অসমৰ বিষয়ে, অলপমান বিহুৰ বিষয়ে কথা ক'ব। हम आसाम में आहिए हम বিৰাট ভেৰি ধন্যবাদ লাগিছে দেই। একদম আসাম মে পিঠা মে খাইটি বড় লাগিছে। ইমান টেষ্ট যেন কৰে। हम आसाम में नहीं बोलता है যাব ইচ্ছা नहीं है हम আমি ঠাণ্ডা পিঠা সকলো ভাল লাগিছে। এয়া আমাৰ সান্দহ পিঠা সকলোবোৰ তেওঁ ভাল পাইছে। এয়া আমাৰ বৰ্তমান Hello, Assam is the very beautiful. অলপ পিঠা লাৰুৰ বিষয়ে। পিঠা লাৰু বহুত ভাল লাগিছে খাই পেলাই। শুৱালকুছি কেনেকুৱা লাগিছে? শুৱালকুছি is the very beautiful. এয়া আমাৰ লেৰানা। फाइन असम का बहुत धुनिया और लारू पिठा और सुंगा पिठा, तेल दिया पिठा खूब मज़ा लगता है। এয়া আমাৰ অসমৰ তেল দিয়া পিঠা, নাৰিকলৰ লাৰু সকলো খাই পেলাই বহুত ভাল পাইছে। এতিয়া আমাৰ ফৰেনাৰ অলপ বিহু নাচিব। আপোনালোকে সমৰ্থন কৰিলে নিশ্চয় আনন্দিত হ'ম, আৰু কোনোবাই বিহু জুৰি দিলে খুব ভাল লাগিব।
এই আমাৰ যি বিদেশী পৰ্যটক বৰ্তমান আমাৰ কলিতা মন্দিৰত উপস্থিত হৈছে, তেওঁলোকে জানিবলৈ ইচ্ছা কৰিছে যে এইবিলাক প্ৰথমতে কেনেকৈ আছিল। এই আমাৰ যিবিলাক আমাৰ এই কলিতা মন্দিৰৰ যিবিলাক এইবিলাক এতিয়া আগতে আছিলে কাঠৰ পোষ্ট আছিল, সময় বাগৰৰ লগে লগে ইয়াক চিমেণ্ট বালিৰে নিৰ্মিত আধুনিক কাৰুকাৰ্যৰে এই বনাইছে। এতিয়া আমাৰ এই ফৰেনাৰবিলাকে আমাৰ এই খুঁটিয়াবিলাক চাব। Oh my God, very good. Assam में very ধন্যবাদ, very ধন্যবাদ. Thank you. এয়া আমি প্ৰত্যেক বছৰে কলিতা মন্দিৰৰ যুৱকসকলে এনেকৈয়ে ভেলাঘৰ বনায় আৰু পৰম্পৰাটো ৰক্ষা কৰাত তেওঁলোকে সদায় যোগদান কৰি আহিছে। আমাৰ এই অসমীয়া ভোগালী বিহুটোৰে এনেকৈ এই যুৱকসকলে জীয়াই ৰাখিব পাৰে, তাকেই ভগৱানৰ ওচৰত আমি সদায় প্ৰাৰ্থনা কৰিছোঁ। আমাৰ অসমীয়া জাতি এনেকৈ ভেলাঘৰ যেতিয়ালৈ থাকিব, অসমীয়া জাতি সংস্কৃতি কৃষ্টি সকলো যেতিয়ালৈকে এই যুৱকসকলে ধৰি ৰাখিব, তেতিয়ালৈকে অসমীয়া ভাষা অসমীয়া জাতি আমাৰ জীয়াই থাকিব। আজি বিদেশী পৰ্যটকসকলেও আমাৰ এই অসমত আহি আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতি এওঁলোক মোহাচন্ন হৈছে যে প্ৰত্যেক বছৰে এনেকৈয়ে শুৱালকুছিৰ ভেলাঘৰ চাবলৈ বহু বিদেশী পৰ্যটক আহি শুৱালকুছিত ভৰি পৰে। এতিয়া তেওঁলোকে আমাৰ এই ভেলাঘৰ বিষয়ে অলপ বক্তৃতা দিব, কেনেকুৱা হৈছে এই ভেলাঘৰটি। What's so sweet ভেলাঘৰ? Very beautiful. आसाम में हम आही very ধন্যবাদ, very ভাল লাগিছে। हम पिठा में लाडू में आसाम में खाई बड़ लगे। आसाम में बिराट ভাল, very धन्यवाद आसाम में। धन्यवाद, ये पूजा अच्छा लगता है। फाइन ये और ये सुंदर एकेबारे। এয়া কলিতা মন্দিৰৰ যুৱকসকলৰ যি প্ৰত্যেক বছৰে বনোৱা এই ভেলাঘৰটি চাই তেওঁলোক অতি আনন্দিত হৈছে আৰু কৈছে যে কলিতা মন্দিৰৰ যুৱকসকলে এনেকৈ প্ৰত্যেক বছৰে ভেলাঘৰ বনাওক আৰু আমাৰ এই বাপুতি সাহোন আমাৰ ভোগালী বিহুটি উদযাপন কৰিব আৰু কৰি থাকিব লাগিব। এতিয়া আমি অলপ এই ফৰেনাৰসকলৰ লগতে আমি অলপ বিহু নাচ প্ৰদৰ্শন কৰিম। রাতি রাতি আমনি করে ভোগালী বিহু উপলক্ষে তেওঁলোকক আমি ঘৰলৈ লৈ আহিলোঁ আৰু ভোগ কৰালোঁ তেওঁলোকক পিঠা লাড়ু চাহ এইবিলাক খুৱাই তেওঁলোকক কেনেকৈ তৃপ্তি লাভ কৰিলে তাৰে বৰ্ণনা কৰিলে আৰু আমাৰ অসমীয়াৰ এই বাপুতি সাহোন বিহুত এনেকৈয়ে তেওঁলোক প্ৰত্যেক বছৰে আহিব বুলি আমাক প্ৰতিশ্ৰুতি দিলে।
असम में पिठा है में बड़ो बड़ो छोटो लगा बड़ो लगा है हाँ खाए विराट मजा असम में पिठा से खुआ खाए 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 विराट मजा बोल हाँ काला काला में नान खाए बड़ा मजा खाए 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 তেওঁলোকক এনেকৈয়ে চাহ খুওৱা হ'ল আৰু তেওঁলোকে ডাঙৰ কেনেকৈ অসমীয়া জাতীয় সন্মান কৰে তাৰ নিজৰখনো দাঙি ধৰিলে আৰু তেওঁলোকক ভৱিষ্যতে এনেকৈ তেওঁলোকৰ মা দেউতাকো এনেকৈ বিদেশতো এনেকৈ সন্মান কৰিব বুলি আমাক ক'বলৈ ধৰিলে এতিয়া আমাৰ পৰ্যটকসকল বিদায় মাগিব ওলাইছে আৰু এনেকৈয়ে তেওঁলোকে আমাৰ পৰা জুই পুৱাই বিদায় মাগি তেওঁলোকে নিজৰ গন্তব্যস্থানত উপস্থিত হৈ আমাক বাই বাই কৰিলে আমাৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব